নমস্কাৰ, মোৰ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমে মই কুচিয়াৰ গুণাগুণৰ বিষয়ে ক'ম। ই এক প্ৰকাৰৰ মাছ হয়। কুচিয়াৰ মাংসৰ পৰা আটাইতকৈ বেছি পৰিমাণৰ হিমোগ্ল'বিন পোৱা যায়। গতিকে ৰক্তহীনতা থকা মানুহৰ বাবে কুচিয়াৰ মাংস অতি প্ৰয়োজন। ৰক্তহীনতা বা তেজ কমি যোৱা বেমাৰ হ'লে মানুহৰ দুৰ্বল অনুভৱ হয় আৰু ভাগৰ লাগে আৰু বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা কমি যায়। গতিকে কুচিয়াৰ মাংস খালে ৰক্তহীনতা দূৰ হোৱাৰ লগতে বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাও বাঢ়ি যায়। এয়া মই অলপ বেলেগ ধৰণে ৰেচিপিটো বনাইছোঁ। কেনেকৈ বনাইছোঁ আপোনালোকে চাওকচোন। মই ইয়াত দৈ মিক্স কৰি দিছোঁ। আৰু লগতে ভাত ফ্ৰাই কৰি থোৱা পিঁয়াজ আৰু গৰু ঘিউ মিক্স কৰি দিছোঁ। নৰসিংহ হৈছে আমাৰ শৰীৰত প্ৰয়োজনীয় আন এবিধ ঔষধি উদ্ভিদ। নৰসিংহৰ পৰাও যথেষ্ট পৰিমাণৰ আইৰণ পোৱা যায় আৰু ইয়াৰ বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে। ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনটো হৈছে ই হজম শক্তি বৃদ্ধি কৰে। এই নৰসিংহ চাটনি কৰি বা আঞ্জা বনাই খাব পাৰে। মাছৰ সৈতে নৰসিংহ খাবলৈ বহুত সুস্বাদু হয়। ছজিনা গছৰ পাত হৈছে আমাৰ শৰীৰৰ বাবে এক উত্তম ঔষধি উদ্ভিদ। ছজিনাৰ পাতত ছজিনাতকৈ বেছি নিউট্ৰিয়েণ্টছ থাকে বুলি জনা যায়। ছজিনাৰ পাতেৰে আমাৰ শৰীৰৰ ইমিউনিটি বৃদ্ধি কৰে আৰু ডাইজেষ্টিভ ছিষ্টেম ভাল কৰে। ছজিনাৰ পাতত আমাৰ শৰীৰত প্ৰয়োজনীয় বেছিভাগ ভিটামিনেই পোৱা যায়। এই ছজিনা পাতৰ কুমলীয়া আগ দাইলত দি বা ভাজি কৰি খাব পাৰে। পদিনা হৈছে আমাৰ শৰীৰৰ বাবে এক প্ৰধান ঔষধি উদ্ভিদ। এই পদিনা খালে আমাৰ ডাইজেষ্টিভ ছিষ্টেম ভাল হয় আৰু ইমিউনিটি বঢ়ায়। পদিনা পাতৰ চাটনি বনাই তেঁতেলীৰ সৈতে খালে বহুত সুস্বাদু হয়। ৰোষ্টেড মিট বা স্মোক মিট ফ্ৰাই কৰা মাংসতকৈ বেছি উত্তম আমাৰ শৰীৰৰ বাবে। ঔষধি গুণসম্পন্ন ভেকুৰী তিতা আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজন। এই ভেকুৰী তিতাইও আমাৰ শৰীৰৰ বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আৰু হজম শক্তি বৃদ্ধি কৰে। ভেকুৰী তিতাৰ গুটিখিনি প্ৰথমে বইল কৰি লোৱা হয়। তাৰ পাছত এইবোৰ এটা এটাকৈ এৰুৱাই মিঠাতেল আৰু নিমখৰ সৈতে মিহলাই পিটিকা কৰি খাবলৈ বহুত সুস্বাদু হয়। সৰু মাছত ভিটামিন এৰ পৰিমাণ বেছি থাকে বুলি জনা যায়। চকুৰ দৃষ্টিশক্তিৰ বাবে সৰু মাছ খোৱাটো অতি প্ৰয়োজন। সৰু মাছ ফ্ৰাই কৰি খাব পাৰি। পাতত দি খোৱা সৰু মাছ খাবলৈ অতি সুস্বাদু হয়। এয়া হৈছে জিকা। জিকাত যথেষ্ট পৰিমাণৰ মিনাৰেলছ আৰু পানী পোৱা যায়। এই জিকা ভাজি কৰি খাব পাৰি। মাছৰ সৈতে জিকা খাবলৈ অতি সুস্বাদু হয়। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব অৰ্থাৎ বেল আইকনটো দবাই দিব। আজিলৈ আহিছোঁ, নমস্কাৰ।